নমস্কাৰ সকলোৱে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ পাছত আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজত। এটা ভিডিঅ'টো মানে আপোনালোকে চাই ভালো পাব আৰু বহুত কথা এই ভিডিঅ'ৰ জৰিয়তে শিকিব পাৰিব আৰু কিদৰে মানে মই যিটো কাম কৰিবলৈ গৈছোঁ সেই কামটো মানে কেনেদৰে কৰিব পাৰি। কাৰণ মই কামটো কৰিবলৈ গৈছোঁ ৰাতি কৰিছোঁ, কাৰণ ৰাতি এই কাৰণে কৰিছোঁ কাৰণ মই সৰুকৈ কাম এটা কৰিছোঁ। কামটো কাৰণ ৰাতি 9টামানত অহা ঘৰ পাওঁ, 9:30মান ঘৰ পাওঁহি। 9:30 বজাত পোৱাৰ পিছতে দিনত আহি নাপাওঁহি, দিনত নাপাওঁ কাৰণে কামটো কৰিবলৈ, সেইকাৰণে ৰাতিয়ে কৰিছোঁ। কাৰণ মই কামটো কৰিছোঁ আমাৰ মানে দেউতাৰ সকাম পাই আছে এবছৰীয়া। কাৰণ দেউতা মোৰ ৰিচেণ্টলি মৃত্যু হৈ গ'ল, এবছৰ হ'বলৈ হ'ল। এইটো মাহ আপোনাৰ তাকে বেয়া লাগে কাৰণ চাউণ্ড দেউতা এবছৰ হৈ গ'ল ঢুকাওঁতে, তাকে বহুত মনত পৰি থাকে। তাৰ এতিয়া দেউতাৰ এবছৰৰ কাৰণে মানে অহা বৃহস্পতিবাৰে পৰিছে, সেইটো কাৰণে লগালৰিকৈ আহি পিনি এই কলৰ গাঁত খান্দিছোঁ কামৰ পৰা আহি মেলি। কাৰণ বেলেগে কেনেকৈ আৰু কলৰ গাঁতটো কিদৰে খন্দা হয় আৰু কিদৰে মই দৰৱ নিদি নিজৰ ঘৰতে কল একদম পূৰা ধুনীয়াকৈ পকাব পাৰি, তাৰে এটা আপোনালোকক ভিডিঅ' দিব বিচাৰিছোঁ। আহক দেখাওঁ কিদৰে কল জাক দিয়া হয়, কল মানে পকাব পাৰি। আহক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আপোনালোকে চাই থাকক। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে তেওঁলোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। খান্দি লৈছোঁ প্ৰথমতে, বেছি ডাঙৰকৈ কৰা নহয় কাৰণ কল কিমান আছে মোৰ কল গাঁতটো খান্দি লৈছোঁ। এইদৰে খান্দি লৈছোঁ গাঁতটো। কিমান ডাঙৰ কল কিমান আছে কিমানে ভৰাই লওক, মানে জোখত তাক খান্দি ল'ম। তাৰ বাকীখিনি দেখাই আছোঁ কি কৰিছোঁ। এই ৰাতি গাঁৱৰ পৰা ভাইটিয়ে অলপ খান্দি দিছেহি। আনিব লাগে সেইবোৰ হ'লেও গোটেই গাঁতটো খান্দি এতিয়া বৰ্তমান হৈ গ'ল। খান্দি মেলি গোটেই ধুনীয়াকৈ মই মানে এনেই আৰু থুলমূলকৈ খান্দি লৈছোঁ। বেলেগে কিছুমান ধুনীয়াকৈ একদম পূৰা সমান কৰি ল'ব পাৰে, কাৰণ মই খান্দোতে মানে বেছি দ নাই কৰা মানে কাৰণ পানী ওলাই গ'ল, সেইটো কাৰণে এই ছাইডৰ পৰা আৰু এটা গাঁত খান্দিলোঁ। কাৰণ ইয়াৰ ভিতৰত ধোঁৱা যাবৰ কাৰণে একদম ঘৰুৱাকৈ কাৰ্বেট দি আমি নপকাওঁ কল, একদম ধুনীয়াকৈ সকামত দিবৰ কাৰণে কল একদম ধুনীয়াকৈ কলৰ জাক দিহে পকাওঁ, একদম ঘৰত ধুনীয়াকৈ। কাৰ্বেট দি কোনো আমি দৰৱ দি বস্তু নপকাওঁ, কাৰণ সৰু সৰু ল'ৰা ছোৱালী খাবতো, বেমাৰ আজাৰৰ পৰা বাচি থাকিব লাগে। সেইটো কাৰণে এই ছাইডৰ পৰা এটা ফুটা কৰোঁ মই এতিয়া, কাৰণ ধোঁৱাখিনি পাছ হ'বৰ কাৰণে। চাই থাকক, এইপিনে ফুটা এটা কৰিলোঁ, ফুটা কৰি আছোঁ। ফুটাটো অকণ পূৰা সাৱধানে কৰিব লাগিব ফুটাটো, কাৰণ এই ওপৰৰ মাটিটো খহি গ'লে চফা আৰু কি কয় আৰু চাব পাৰে আৰু চাব ভিডিঅ'টো শেষলৈকে, কাৰণ বহুত কষ্ট হয় এইবিলাক। বহুত ল'ৰাই নাজানে, বহুত মানুহে কেনেকৈ নাজানে কাৰ্বেট দি পকায়, কাৰণ আমি কোনো কাৰ্বেট দি নপকাওঁ। কাৰণ এইবিলাক মই দেউতাৰ পৰাই শিকিছিলোঁ কেনেকৈ কি কৰিবলৈ। এতিয়া দেউতা নাই যেতিয়া, দেউতা সকামতো মানে ভাইটিয়ে ময়ে কৰিব লগা হয় চব, সেইটো কাৰণে অকলে ৰাতি 10:30 বজাত লাগি আছোঁ। এইপিনে এটা ফুটা কৰি দিয়া হ'ল, এইটো চব এইপিনে ওলাইছে। এয়াই আমাৰ জীৱন। ভালকৈ খুচৰি ফুটাটো উলিয়াই দিওঁ, কাৰণ ধোঁৱা যাব লাগিবতো। কল এতিয়া গোটেইখিনি ফুটা চুটা কৰি হৈ গ'ল। এতিয়া কলৰ পাত দি পিনে এনেকৈ হেৰি কৰিছোঁ, কাৰণ চাৰিপিনৰ পৰা এনে ঠাণ্ডা বতাহ চতাহ পাব নালাগে, হাৱা চোৱা, সেইটো কাৰণে একদম পূৰা গাপ পাতি দিব লাগে। কাৰণ এতিয়া এইখিনি দিম, শুকান কলপাত কিছুমান আছে, শুকান কলপাতখিনি নিদিওঁ আৰু এতিয়া দিম শুকান কলপাত কেইটামান দি লওঁ।
এইখিনি শুকান কলপাতো দিছোঁ। কাৰণ বহুতে বেলেগ বেলেগ দিব পাৰে, নাহৰ গছৰ পাতো দিয়ে, কাৰণ মই এতিয়া নাহৰ গছৰ ওচৰলৈ নাযাওঁগৈ আৰু এইখিনি বিলঙনি দি দিছোঁ। কাৰণ কোনোবাই কমেণ্টত ক'ব কেনেকৈ কি কয়, কাৰণ মই এনেকৈয়ে দি পকাই আছোঁ আৰু দেউতাই আমাক এনেকৈ শিকাইছে কাৰণে এইটোৱে দিছোঁ। ইয়াত বিলঙনি দি দিলোঁ, ইয়াত বিলঙনি দি হৈ গ'ল। তাৰপৰা ইয়াত খেৰো অকণ দি দিছোঁ, মানে কলখিনি মানে গাপ পাতিব মানে। বাকী গোটেইখিনি খেৰ দিয়া নাই, কাৰণ ওপৰতো দিব লাগিবতো। এইখিনি এনেকৈ দি দিলোঁ। এতিয়া কলখিনি দেখাই আছোঁ কেনেকৈ দিম, চাই থাকক। এতিয়া দেখাই দিওঁ, কাৰণ সকামত চেনি কলটো খুব লাগেতো। এই চেনি কল কাটি ল'লোঁ। ঘৰৰ কল দেই, আমি কিনি বেলেগৰ পৰা নানো বাৰু, ঘৰৰ বস্তু চব আমাৰ, কাৰণ দেউতাই ৰুই থৈ যোৱা। আমাৰ ঘৰত চব আছে, আনাৰস পৰ্যন্তলৈকে। কেতিয়াবা আনাৰসৰ ভিডিঅ'ও দিম, কাৰণ এতিয়া আনাৰস বাগানত সোমাব নোৱাৰোঁ, কাৰণ এতিয়া বহুত কাঁইট হৈ গ'ল আৰু গোটেই হাবি হৈ আছে, কাৰণ বেছি কল নাপাওঁৱেই। গোটেই কলখিনি ইয়াত চিজিলকৈ ভৰাই দিলোঁ। প্ৰথমতে মানে চেনি কলখিনি পটাপট পকে, মানে চেনি কলখিনি তলত দিলোঁ। জাহাজী কলখিনি অকণ কোমলীয়া টাইপৰ আছে, মানে বেছি বুঢ়া হোৱা নাছিলে, সেইটো কাৰণে অকণ ওপৰত দিলোঁ। ওপৰত দি পিনি এতিয়া কি কৰোঁ, বিলঙনি চিলঙনি দিব লাগে, কিন্তু বিলঙনি নাপালোঁ। সেইটো কাৰণে এতিয়া মই প্ৰথমতে খেৰখিনি দিলোঁ। এইখিনি খেৰ দি দিলোঁ, কাৰণ খেৰে দিয়ে। সেইখিনি খেৰখিনি দিলোঁ, খেৰখিনি ঢালি দিলোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত, যোনে যোনে কলৰ কৰে। এথোকা লাগিলেও মানে বেলেগত নগৈ নিজৰ কাৰ্বেট নিদি ঘৰত পকাব। আৰু এইখিনি খেৰ চেৰ দিয়াৰ পাছত যিখিনি বাচি গৈছিলে মানে কলৰ থোৰাবিলাক, মানে কলগছৰ থোৰাবিলাক, মানে পাতবিলাক ওপৰত দি দিলোঁ। হৈ গ'ল। এইকণতে দিলোঁ। ইয়াৰ পিছত কি দিম সেইটো দেখাই আছোঁ, কেনেকৈ মানে মাটি ঢালিম ইয়াৰ ওপৰত দেখাই চাই থাকক ভিডিঅ'টো। মই কি কৰিলোঁ মানে আপোনাৰ ইয়াত মাটিখিনি আগত গাঁতটো যে খান্দিলোঁ, তাৰ ওপৰত গোটেই খেৰ চেৰ দি দিলোঁ। দিয়াৰ পিছত লাখুটি দি দিলোঁ গাঁতটো চাই পিনে, কাৰণ মাটিখিনি একদম কলখিনি দবি পোট খাই নাযাবৰ কাৰণে। কাৰণ সেইকণ পাহৰি গ'লোঁ, মানে লগালগ ভাগৰ লাগিছেতো, সেইকাৰণে সেইকণ ভিডিঅ' বনাবলৈ নহ'ল, কাৰণ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। তাকে আপোনালোকে তাৰ ওপৰত ধুনীয়াকৈ লাখুটি চাখুটি দি পিনি ইয়াত কি কয়, তাত বস্তা চস্তা যি আছে মানে মানে তাত ফাকেদি মানে ধোঁৱাটো নোলাব, বাহিৰ নহ'বৰ কাৰণে পূৰা মাটিটো একদম টিপটপকৈ দি দিয়ক। সেয়া মাটিকে দি আছোঁ, চাই থাকক। তাৰপৰা দেখাই দিম কেনেকৈ জাক এটা দিয়া হয়। এটা জাক প্ৰথম বহনীয় কৰি দিম। ইয়াত মাটি ঢালি আছোঁ। গোটেইখিনি দেখিছে বনাই মেলি একদম মাটি চাটি সমান দি বনাই দিলোঁ। চাৰিপিনে দেখাই দিম, গোটেইখিনি চাৰিপিনে দেখাই দিছোঁ। গোটেইখিনি সমান কৰি দিলোঁ। এতিয়া গাঁত কোনটো আছিল ধৰিব পৰা নাই। কলখিনি আপোনালোকে দেখাই নাই, চব পিনে ফুটা বন্ধ কৰি দিলোঁ। ফুটা বন্ধ এইপিনে যে এটা ফুটা দিছিলোঁ, সেই ফুটাটোৰ ওচৰতে এতিয়া জাক এটা দিওঁ, মানে ধোঁৱাখিনি সোমাব পৰাকৈ লৈ পিনি। এইটো মই কল নোৱা জ্বলাইছিলোঁ না, অলপ নিয়ৰ পৰি আছেতো, ভাল নুমাই যাব পাৰে। এই ভিডিঅ' দেখিছে নহয়, কাৰণ কিমান কষ্ট অকণ কৰিব লাগে আৰু, কিন্তু তেওঁ বুলি কলখিনি খাই বৰ সোৱাদ পায়। এতিয়া গোটেইখিনি বস্তু জ্বলাই দিলোঁ। এই ধোঁৱাটো কেনেকৈ ভিতৰলৈ পঠিয়াম এতিয়া চব। এতিয়া কিবা এখন মানে ঢকুৱা এখন লৈ পিনি খুব বিচিব লাগে, এনেকৈ বিচি পূৰা ধোঁৱাটো ভিতৰলৈ পঠিয়াই আছোঁ। মহো যায়, এইটো ধোঁৱাখিনি কৰি থ'ব এনেকৈ পূৰা দিনটো 3বাৰ 4বাৰ যিমান দিয়ে আৰু নিজৰ ওপৰত কথা। ধোঁৱাখিনি সোমাই
এই সোপাটো ভৰাই দিওঁ মানে ধোঁৱাখিনি ওলাই নাহিব মানে যিমান পাৰে টানকৈ দিব সোপাটো ইমান ওলাই নাহে বেছি দিব আৰু ওচৰত যেন এইবিলাক নথয় কাৰণ শুকান থাকিলে জ্বলি যোৱাৰ সম্ভাৱনাটো বেছি থাকে ঘৰৰ ওচৰত আৰু যিসকলে মোৰ এই কষ্ট কৰা যদি আপোনালোক কিবা দেখিছে মানে এনেও কষ্টটো কৰিছোঁ যে আপোনালোকে ভাবে মই এনেই এইবিলাক আৰু কষ্ট নহয় কষ্ট ভাবিছে তেওঁলোকে লাইকটো কৰিবই লগতে শ্বেয়াৰ কৰি দিব আৰু যেন দুই এজনে মই যেনেকৈ কল পকাইছোঁ তেওঁলোকে যেন ঘৰত পকাব পাৰে সেইটো কাৰণে শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ ছাবস্ক্ৰাইব কৰি দিলে মনটো ভাল লাগে নিজৰে মানুহটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাইডত থকা বেল আইকন দবাই দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত শুভৰাত্ৰি।